নমস্কাৰ বন্ধুসকল, আমি আছোঁ এজন অলৌকিক যুৱকৰ লগত, যিজনে সুন্দৰ ধৰণৰ তেওঁৰ প্ৰতিভা আছে। আপোনালোকে চাগে RX100 চবেই চিনি পায় মটৰচাইকেলখন য়ামাহাৰ। আজি এখন জীৱন্ত RX100 আপোনালোকক দেখাবলৈ গৈ আছোঁ। এজন যুৱক যোৰহাট জিলাৰ অন্তৰ্গত চিনামৰা ঠাইৰ এজন যুৱক, যিজনে য়ামাহাৰ RX100ৰ খুব সুন্দৰ প্ৰদৰ্শন দেখুৱায়। মুখেৰে তেওঁ মটৰচাইকেলৰ শব্দ উলিয়ায়, লগতে বহুত ধৰণৰ কিচিম তেওঁ চৰাই চিৰিকটিৰ মাতো উলিয়ায়। খুব ধুনীয়া ডান্সো কৰে, ড্ৰাম ছেট বজায়, গান গায়। চ' আহকচোন আমি যাওঁ, তেওঁৰ লগত চিনাকি হওঁগৈ। নমস্কাৰ দাদা। পোনপ্ৰথমে মই আপোনাৰ নামটো সুধিম। মোৰ নাম হেমন্ত বৰা। আপোনাৰ ঘৰ? খৈয়া চুক নপমা গাঁও। আচ্ছা, আমি শুনা মতে আচলতে আপুনি বহুত অলৌকিক কিছুমান ঘটনা ঘটায় বোলে, মটৰচাইকেলৰ শব্দ, চৰাই চিৰিকটি, জীৱ জন্তু, এনেকুৱা কিবা মাত। আপুনি পোনপ্ৰথমে আমাক বা আমাৰ ৰাইজক কি শুনাবলৈ বা কি দেখাবলৈ চেষ্টা কৰিব? মটৰচাইকেলৰ মাত শুনাই দেখাব পাৰিম। মটৰচাইকেল ন? এয়া আপোনালোকে দেখিছে য়ামাহাৰ RX100ৰ তেখেতে শব্দ এটা উলিয়াব। আহক চাওঁ, দিয়কচোন। ঠিক আছে, মই এতিয়া দেখুৱাবলৈ লৈছোঁ য়ামাহাৰ 100। সুন্দৰ। এয়া আপোনালোকে দেখিলে আৰু শুনিলেও চাগে এখন জীৱন্ত মটৰচাইকেল, যিখন য়ামাহাৰ RX100, যিখন লুপ্তপ্ৰায় অৱস্থাতে আছিলে। হয়তো বহুত বছৰৰ আগতে সেইখন মটৰচাইকেল নাইকিয়াই হৈ গ'ল। এতিয়া তেখেতে আপোনালোকে ইমান সুন্দৰভাৱে সেই মটৰচাইকেলখনৰ শব্দটো দেখুৱালে। আকৌ আহকচোন, তেওঁ কি কৰিব পাৰে, কি দেখাব পাৰে, কি শুনাব পাৰে, আমি চাওঁ। আৰু আপুনি কি পাৰিব? হাঁহৰ মাত পাৰিম। হয়, আমাৰ দৰ্শকক অকণমান দেখাব নেকি হাঁহে কেনেকৈ মাত মাতে? চ' এয়া দেখিলে তেখেতে কেনেধৰণে হাঁহে মাত মাতে, সেয়া আপোনালোকক দেখাবলৈ সক্ষম হ'ল। আৰু আমি যাওঁচোন আহক আগলৈকে, তেওঁ কি প্ৰতিভা আছে, তেওঁ কেনেকৈ ধৰণে মানে আৰু কি চৰাই চিৰিকটিৰ মাত উলিয়াব পাৰে, আমি জানিবলৈ চেষ্টা কৰোঁ। দাদা, আপুনি শুনা মতে আপুনি কুলি চৰাইৰ মাত খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিব। অকণমান আমাৰ দৰ্শকক দেখাব নেকি? খুব সুন্দৰ, খুব মনোমোহা এটা পৰিৱেশ তেখেতে আপোনালোকলৈ দাঙি ধৰিছে। আৰু তেখেতে ডাৱৰীয়া বতৰত ভেকুলীৰ মাত, পাত বেঙৰ মাত, এই সকলো উলিয়াব পাৰে বোলে। আহকচোন আমি চেষ্টা কৰোঁ। এইটো বৰভেকুলীৰ মাত। হয়। খুব সুন্দৰ মানে খুবেই সুন্দৰ এটা পৰিৱেশৰ লগতে সেই মানুহজনো খুব সুন্দৰ, তেখেতৰ এই প্ৰতিভা খুব সুন্দৰ, আপোনালোকে দেখিয়ে আছে। আৰু আপুনি আৰু কি মাত উলিয়াব? CISF, আমাৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ যোনটো ট্ৰেইনিঙৰ পেপাৰ মাত, তেখেতে সেইটো আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। আহক। চ' আমাৰ এতিয়া এই উভতনি যাত্ৰা আৰম্ভ হৈছে। মই আৰু মোৰ সতীৰ্থ আমি একেলগে যাবলৈ ওলাইছোঁ। এইবাৰ যাওঁতেও লাগিব আমাৰ প্ৰায় 25-30 কিলোমিটাৰমান ডিষ্টেঞ্চেই হয় আমাৰ। চ' ধন্যবাদ। মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব, স্কিপ নকৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিবলৈ কোনো কাৰণে নাপাহৰিব। ধন্যবাদে। মই প্ৰাণদীপ ব্লগৰ পৰা আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোৰ এই চেনেলটো।